Hello guys, good afternoon. My name is Shorter and welcome to Neha's one another vlog. এতিয়া বাজিছে দুপৰীয়াৰ 12:30 বাজিব 12 কেইটা হৈছে বাৰু 12:15 হৈছে আজি অলপ লেটকৈ মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ এতিয়া ব্লগ কৰিবলৈ মোৰ টাইম নহৈছে কাৰণ এক্সাম ষ্টাৰ্ট হ'ব 23rd পৰা যাৰ কাৰণে বহুত টেনশ্যন হৈ আছে আৰু অলপ পঢ়াৰো প্ৰেছাৰ পৰিছে তো সেইটো কাৰণে ব্লগ বনোৱা নহয় চাগে আজি ভাবিছিলোঁ ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিম কিন্তু কৰা নহ'ল তাৰ ৰিজন হ'ল অলপ ঘৰৰ কামবোৰ কৰি ল'লোঁ চাফাই তাপাই সেইবোৰ আৰু কি দেখাম ৰেগুলাৰ দেখাওঁতে আপোনালোকো বৰ হৈ যায় চাগে তো সেইটো ভাবিয়ে মই নেদেখালোঁ ৰাতিপুৱা উঠি কাপোৰ ধুলোঁ তাৰপিছত ঘৰটো অলপ মানে ঝাৰিলোঁ চাফা কৰিলোঁ কালি কৰিম বুলি ভাবিছিলোঁ কিন্তু কালি আছিলে বৃহস্পতিবাৰ তো সেইটো কাৰণে কালি নকৰিলোঁ বৃহস্পতিবাৰে হেনো ঘৰ ঝাৰিব নাপায় মোৰ মতে নহয় ডাঙৰ মানুহৰ মতে সেইটো জানো সেইটো কাৰণে নকৰিলোঁ কালি তো আজি শুকুৰবাৰ যিহেতু সেইকাৰণে আজি কৰিলোঁ তো অলপ লেট হৈ গ'ল আজি কাপোৰ চাপোৰ ধুই মেলি ৰাতিপুৱা অলপ ডাৱৰীয়া বতৰ কৰি আছিলে তো মই ভাবিছিলোঁ যে কাপোৰ ধুলে হয়তো বৰষুণ আহি যাব পাৰে কিন্তু এতিয়া দেখিছোঁ যে বতাহ মাৰি আছে তো বতাহতে কাপোৰবোৰ শুকাই যাব আৰু ইমানো এটা ৰ'দ পৰা নাই আজি ঠিকে কৰিছে বতৰটো মানে ইমান ৰ'দো নহয় বতাহ মাৰি আছে তো বতাহতে কাপোৰবোৰ শুকাই যাব কিচেনতো মই ষ্টাৰ্ট কৰিলোঁ কাৰণ মই দুপৰীয়া এতিয়া বাজিছে 12:30 বাজিব তো কিচেনতো সোমাব লাগিবই নহ'লে পেটত দানা কেনেকৈ সোমাব তো সেইটো কাৰণে আজি কিচেনতে আৰম্ভ কৰিলোঁ আৰু খানা বনি আছে মই দেখাম বাৰু আপোনালোকক কি বনি আছে বলক দেখাইছোঁ এই যে মানুহবোৰ মোবাইলটো ধৰি কেনেকৈ কৈ থাকে কি জানো মোৰ যে হাতখন বিষায় দেখাই তো খানাত বনি আছে ইয়াত আছে দালি কি দালি কয় এইটো ৰহৰ দালি নে কি বুলি কয় জানো ৰহৰ দালিয়ে কয় তো ৰহৰ দালি ইয়াত বনি আছে তো আজি অলপ ৰহৰ দালি খাম বুলি ভাবিছোঁ সদায় মচুৰ দাইল খোৱা হয় দেওবাৰে আপোনাৰ মুগ দাইল খোৱা হয় আকৌ মাজে মাজে চানাৰ দাইল খোৱা হয় তো আজি ভাবিছোঁ ৰহৰ দাইল বনাওঁ তো সেইটো ৰহৰ দালি আৰু ইয়াত মই চয়াবিন তিয়াম এতিয়া গৰম পানীত আজি অলপ পিঁয়াজ নহৰু চহৰু দি একদম মানে মাংসৰ নিচিনা চয়াবিনটো বনাম বুলি ভাবিছোঁ যিহেতু আজি নিৰামিষ নহয় শুকুৰবাৰ এইবোৰ টমাটৰ জলকীয়া হয় মই আগতে কথা পতাৰ আগতে এইটো আগতে তিয়াই লওঁ গৰম পানীৰে চয়াবিন একচুৱেলি আমাৰ হেল্থৰ কাৰণে ভাল কাৰণ চয়াবিনত থাকে আইৰণ খাব লাগে চয়াবিন বহুতে আছে চয়াবিন বেয়া পায় boneless কি বুলি কয় জানো boneless চিকেন ন নাইস boneless মাংস তাৰপিছত ভাতটো থিয় হৈ আছে ইয়াত চব যিটো নাপায় থিয় কৰি থ'বলৈ তো ইয়াত মই বন্ধাকবি কাটিম আজি বনিব বন্ধাকবি চয়াবিন আৰু ৰহৰ দালি আৰু ইয়াত ভাত মই নমালোঁ অলৰেডি চব্জিও আছে ধেৰ আগৰ দিনৰ মানুহবোৰৰ মতে এনেকুৱা বঠি দাও এনেকৈ থিয় কৰি থ'ব নাপায় তেওঁলোকৰ মতে মই শুনা মোক কৈছিলে মানে মোৰ আইতাই কৈছিলে চাগে এবাৰ যে এনেকৈ থিয় কৰি থ'লে হেনো আশা পূৰণ নহয় মানুহৰ মানে ছোৱালী মানুহৰ আশা পূৰণ নহয় কিন্তু সেইটো একো লজিক নহয় চাইণ্টিফিক সেইটো একো নহয় সেইটো মানুহে এনেই বনাইছেহে কথাটো কিন্তু একচুৱেলি থিয় কৰি থ'ব নাপায় কেলৈ মানুহ অহা যোৱা কৰিলে ফটকৈ দাঁতো লাগি যাব পাৰে ভৰিত তো সেইটোৱে ৰিজন থিয় কৰি থ'ব নাপায় মই থিয় কৰি থৈছোঁ মানে বন্ধাকবিটো কাটিম বুলি বহিছিলোঁ তো ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ সেইটো কাৰণে উঠি গৈছিলোঁ আৰু এতিয়া যিহেতু ঘৰত কোনো নাই ভাইটি গৈছে দোকান আৰু পাপা কৈছে টাউন তো কোন আহিব কোন যাব থিয় হৈ থাকক কোনো নাকাটে মইতো জানো মই থিয় হৈ আছে বুলি এইটো তো মোৰো নাকাটে তো টেনশ্যন নাই সেইটো কাৰণে থিয় হৈ আছিলে বাৰু একো নাই নেক্সট টাইমৰ পৰা অলপ খিয়াল থ'ব লাগিব বন্ধাকবিটো কাটি লওঁ ফটাফট কাটি মেলি বনাওঁতে আপোনালোকৰ লগত কথা পাতিম কটাকটি হৈ গ'ল তো এতিয়া বন্ধাকবি কটা নাই সঁচাকৈ ক'ব গ'লে চয়াবিনৰ কাৰণে আলু চালু কাটিলোঁ লগতে এইটো পিঁয়াজ চয়াবিনটো যিহেতু মই ক'লোঁ মাংসৰ নিচিনা বনাম তো ইয়াত পিঁয়াজ নহৰু জলকীয়া আদা চব পেষ্ট কৰি দিলোঁ ইয়াত দিবৰ কাৰণে আৰু বতৰটো এতিয়াহে পোহৰ আছে ন তো ইয়াত কেৰাহীটো মোৰ গৰম হৈ আহিলে তো ইয়াত মই তেল দি দিছোঁ চয়াবিনত অলপ সৰহকৈ তেল লাগে কাৰণ চয়াবিনে অলপ পানীৰ বস্তুটো টানে তো সেইটো কাৰণে তেল অলপ বেছি দিলে খাবলৈ সোৱাদ হয় চয়াবিন আৰু অলপ আগতে মই মাৰ খোৱাৰ পৰা বাচিলোঁ ৰহৰ দাইলত দিবলৈ ঔটেঙা আনিছিলে আৰু মই সেইটো দেখা নাছিলোঁ দেখিলোঁ চাগে মই ভালকৈ অবজাৰ্ভ নকৰিলোঁ যে সেইটো ৰহৰ দাইলৰ কাৰণে ঔটেঙা হয় সেইটো মই গম নাপালোঁ যেতিয়া বন্ধাকবি কাটোতে বহিলোঁ তেতিয়া দেখিলোঁ ঔটেঙা আছে এইফালে ৰহৰ দাইল বইল হৈ গ'লগৈ তাৰপিছত ধুমধামকৈ ঔটেঙা কাটিছোঁ তো ঔটেঙা যিহেতু পিছল থাকে এইটো অলপ স্লিপ খাই গ'ল একো নাই হোৱা ইমান নাই কৰা ধুমধামকৈ সৰু সৰু পিচ কাটিলোঁ কাটি মেলি ৰহৰ দাইলত দিছোঁ জলদি বইল হ'বৰ কাৰণে নহ'লে আজি গালি খালোহেঁতেন মই বিৰাট মই আহি গ'লোঁ
মোৰ খানা বনোৱা শেষ। তো এতিয়া বাজিছে 1:30। তো কথা পতাৰ আগত মই পানী এগিলাচ খাই লওঁ। বহুতে পানী খোৱা নাছিলোঁ, খাই ল'লোঁ পানীটো। এতিয়া ভাল লাগিছে, ডিঙিটো অলপ তিতালে ভালে লাগে। তো কি কৈ আছিলোঁ জানো মই, 1:30 বাজিছে, খানা বনোৱা শেষ মোৰ। খানা খাম, ভাইটি আহিব, তাৰপিছতে খাম খানাটো। আৰু এতিয়া আপোনালোকে ভাবি চাগে তাই গামলালৈ কি কৰি আছে। এইটো গামলাটোত আছে ঠাণ্ডা পানী মানে বৰফৰ পানী আছে। কাৰণ হৈছে আমাৰ যিটো উইণ্টাৰ আৰু ছামাৰ ছিজন আহে, ছিজন চেঞ্জ হৈ থাকে। তো আমাৰ উইণ্টাৰ ছিজনত কি হয়, স্কিনটো ঠাণ্ডা হৈ থাকে। তো আমাৰ উইণ্টাৰ ছিজনত এনেকুৱা বিশেষ ধৰণৰ একো প্ৰব্লেম মানে মুখত একো প্ৰব্লেম দেখা নাযায়, কাৰণ স্কিনটো অলপ ঠাণ্ডা হৈ থাকিলে ধুনীয়াকৈ স্কিনটো টাইট হৈ থাকে। কিন্তু আমাৰ ছামাৰত কি হয়, গৰম বহুত বেছি পৰে। জুলাই আগষ্ট মাহমানতো গৰম বহুত বেছি পৰে। তো গৰমৰ হিটত আমাৰ স্কিনটো কি হয়, গোটেই স্কিন প্লাছ আমাৰ বডি হিট হৈ থাকে। বডিৰ ক্ষেত্ৰত ইমান বেছি এটা দেখা নাযায়, কিন্তু মুখৰ স্কিনৰ ক্ষেত্ৰত কি হয়, গৰমৰ হিটত আমাৰ স্কিনটো পূৰা লুজ হৈ আহে। অলপ উইণ্টাৰত যেনেকুৱা আমাৰ মুখৰ শ্বেপটো থাকে, স্কিনৰ যিটো মানে গ্ল' থাকে, ছামাৰত সেইটো দেখি পোৱা নাযায় একচুৱেলি, কাৰণ আমাৰ স্কিনটো লুজ হৈ আহে। এইটো প্ৰব্লেম বিশেষকৈ যিসকল ঘৰৰ গৃহিণী আছে, খানা চানা বনায়, তেওঁলোকৰ ক্ষেত্ৰত বেছিহে অবজাৰ্ভ কৰিব পাৰি, কাৰণ এইফালে গৰম বহুত বেছি পৰে, আৰু এইফালে গেছৰ তাপত তেওঁলোকে খানা বনায়। তো সেইটো কাৰণে তেওঁলোকৰ স্কিন বেছি লুজ হৈ আহে, যেনেকৈ মই মোক উদাহৰণ হিচাপে ল'ব পাৰে আপোনালোকে। তো সেইটো স্কিনটো ছামাৰত যেতিয়া টাইট কৰিবলৈ মই কি কৰোঁ, মই ৰেগুলাৰ কৰোঁ মই ফ্ৰিজৰ পৰা এবটল ঠাণ্ডা পানী লৈ লওঁ, তাৰ ভিতৰত মই দি দিওঁ আইচৰ কিউব। তো পানীটো ঠাণ্ডা হৈ আহে, আৰু ইয়াত মই 3 to 4 টাইমছ মই মোৰ ফেচখন চ'ক কৰোঁ বা সোমাই লওঁ। 5 ছেকেণ্ডৰ কাৰণে উঠাই দিওঁ, 5 ছেকেণ্ড to 10 ছেকেণ্ড তেনেকৈ সোমাই মেলি উঠাই দিওঁ। তেতিয়া আমাৰ স্কিনটো কি হৈ যায়, পুৰা টাইট হৈ যায় ঠাণ্ডা। তো স্কিনটো গ্ল'য়িং হৈ থাকে আৰু ধুনীয়া হৈ থাকে। তো বলক কথা পতাতকৈ কামটো কৰি লওঁ, পটাপট ভোকো লাগিছে। আপোনালোকে নিজে সোমালে তেতিয়াই গম পাব যে স্কিনটো কিমান বেছি ঠাণ্ডা হৈ যায়, আৰু ইমান এটা ভাল এটা ফিলিং আহে স্কিনটো, ক'ব নোৱাৰা আগতে ফিলিংছটো আহে। কাৰণ মই এতিয়া গৰমত খানা বনাই আছিলোঁ, তো মোৰ ফেচটো বহুত বেছি হিট আপ হৈ আছিলে। তো ইয়াত সোমাই মেলি মোৰ বহুত বেছি মানে ৰিলেক্স ফিল হৈছে। তো আকৌ কৰোঁ বলক, 3 টাইমছমান কৰিম বাৰু দেই। ৰিলেক্স ফিল আছে, ক'ব নোৱাৰি আৰু এক্সপ্ৰেছ কৰিব নোৱাৰি। আপোনালোকে এনেকুৱা চব কৰি চালেহে গম পাব কেনেকৈ ৰিলেক্সটো ফিল হয় মুখত। আৰু মুখখন এতিয়া ঠাণ্ডা হৈ গ'ল। আই ফিল চ' গুড, ক'ম মানে বহুত ৰিলেক্স ফিল হৈছে মোৰ। আপোনালোকেও কৰি চাব ঘৰত, আপোনালোকেও বহুত ৰিলেক্স ফিল হ'ব। এইটো কথা আৰু বেছি নাপাতো, পানীটো। এতিয়া বাজিছে গধূলিৰ 7:30 বাজিব অলপ পাছত। তো দুপৰীয়া ভাত চাত খাই দেখাব নোৱাৰিলোঁ। তো এতিয়া মই চাহ লৈ বহিছোঁ। আজি চাহ খাবলৈ লেট হ'ল, কাৰণ মোৰ ক্লাছ হৈ আছিলে আৰু মই অলপ পঢ়ি আছিলোঁ, নোটছ কেইটামান বনাই আছিলোঁ। তো যাৰ কাৰণে লেট হৈ গ'ল আজি চাহ বনাবলৈ। আজি দেখাইছোঁ চাহত কি আছে। চাহত আছে আজি চিঙৰা, চাহ আৰু চচ লৈছোঁ মই। হয়, তো আজিৰ ভ্লগটো ইয়াতে শেষ কৰিছোঁ। আজিৰ দিনটো মই সৰু সুৰাকৈ দেখাবলৈ চেষ্টা কৰিলোঁ, কাৰণ বহুত দিন তেনেকুৱা একো মানে ডেইলি ভ্লগ কৰা নাছিলোঁ। তো আজি সেইটোৱে চেষ্টা কৰিলোঁ দেখাবলৈ। আপোনালোকৰ যদি ভাল লাগি থাকে ভ্লগটো, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। গুড নাইট।